হেল্ল' আজি ৰাতিপুৱাই এয়া আমাৰ ঘৰৰ ওচৰৰে ভণ্টি এজনীক চিম্পুল এটা লুক মেকআপ কৰি আহিলোঁগৈ। তাৰপিছত এয়া আহি কৈ ওলাই দোকানলৈ কাৰণে আহিলোঁ আৰু আজি আহি থাকোঁতে হাতী বাবুক দেখা পালোঁ। দিনটো যাতে ভাল হ'ব চাগে, হাতী বাবুক যিহেতু দেখা পাইছোঁ। আহি পেলাই এয়া দোকান খুলিলোঁহি। যি নহওক, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ মিনি ভ্লগটো চাই ভাল পাব। আহি পেলাই ৰুমটো ধুনীয়াকৈ চাফা কৰিলোঁ, মুচি দিলোঁ, তাৰপিছত ধূপ লগালোঁ আৰু বাহঁত আজি অকণমান দেৰিকৈ আহিছে কাৰণ মন্দিৰত শৰাই দিছিলে। আৰু এয়া বা ছোৱালীজনী তাই আহি পেলাই ধুনীয়াকৈ ফুড এটা লৈছেহি। তাৰপিছত এয়া আমি বাহঁতৰ লগত চাহ খালোঁ আৰু এতিয়া আহিছে প্ৰডাক্টৰ মানুহ এজন। বায়ে মানে অলপ ল'বলগীয়া আছিলে, সেইখিনি ল'লে। আৰু এয়া দেখিছে নহয়, দোকানত ঢেৰ বস্তু আনিছে, যেনে নেল পলিচ, পাৰফিউম, ৰিমুভাৰ, লিপষ্টিক, সেন্দুৰ, এনেকৈ বিভিন্ন ধৰণৰ বস্তু আছে, আপোনালোকে আহিলে দেখিব বাৰু। তাৰপিছত আহিলোঁ এয়া নামঘৰলৈ। আজি আকৌ আমাৰ নামঘৰত আমাৰ ভাদ মাহৰ পাল পৰিছিলে, এনেকৈ শৰাই দিছিলে, তালৈ গ'লোঁ। পবিত্ৰ এই ভাদ মাহৰ দিনকেইটা সকলোৰে প্ৰিয় হয়নে? কাৰণ দিনে ৰাতিয়ে আমাৰ গোপিনীসকলে, ভকতসকলে নামঘৰত নাম লৈ থাকে। ভাদ মাহৰ এই মাহটো কাৰ কাৰ ভাল লাগে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব দেই। প্ৰসাদ চসাদ খাই এয়া ভোজো খালোঁ সকলোৱে। এনেকৈ দিনটো পাৰ কৰিলোঁ। আৰু আজিৰ মোৰ মিনি ভ্লগটো যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব, লগতে মোৰ পেজটো ফ'ল' কৰি দিব। বাই বাই।